Pahama Jape dim di sangot tumare bezarat akhabur hopi dim oi janoi nodir kubal hutot O bogada he কি হল গছৰ তলত বহি আছে যে কিনো কবি আও ককচোন বাও কিবা সহায় কৰিব পাওঁৱে কি জানি কিনো কবি আও চেপেটা ভনিয়েক চেপেটিক মুলে দেখাইছিলে বুঢ়া দেখি পেলাই কেনসেল কৰিলে মোৰ আকৌ পছন্দ হৈছিলে তাৰ পিছত কেবাজনীও বুই চালোগে বিয়া নোহোৱা অৱশ্যে ৰাহি যোৱা নিমিলে কাৰণে বিয়া কেখন নহল চেপেটিৰ লগত ৰাহি যোৱাটো আহিছিলে যেনিবা আমাৰ ৰাখি দুটাও মিলে এতিয়া আকৌ মোক চেপেটিয়ে দেখিলে চৰ দেখুৱাই চেণ্ডেল খুলি দেখুৱাই কচোন বিয়া হোৱা আশাটো বাদেই দিছোঁ আৰু মই মলা হৈ মন যাওঁ সেইটো কথা ইমান হৈ কথাটোনো ইমাননো দুখ কৰিব লাগেনে মোৰ ওচৰত তাৰ চলিউশ্যন আছে নহয় কি চলিউশ্যন আছে চলিউশ্যনটো কোৱাৰ আগত মোক ভাল পুৰস্কাৰ এটা দিম বুলি আপুনি ক'ব লাগিব দিম দে চেপেটি পেহী কোনফালে তিনিআলিৰ পৰা আহোঁগৈ চেপে মোকো লৈ যাবা নেকি বাৰু নোৱাৰো মই নিব কেলে তুমি দেখোন তিনিআলিলৈ যোৱা তিনিআলিৰ ওচৰৰ যে যুৱ সংঘ মই তালৈ যাম লৈ যোৱাচোন প্লিজ যুৱ সংঘলৈ যুৱকহে যায় বুঢ়া মেথা নাযায় নহয় আপুনি নামঘৰলৈ যাওক ধেত তেৰি কোনে কৈছে তোমাক যুৱ সংঘলৈ অকল ডেকাবোৰহে যায় বুলি মনটো ডেকা হ'লেই হ'ল উদ্যম থাকিলেই হ'ল মই যিমানখিনি কাম কৰি আছো ডেকায়ো পাত্তা নাপায় বুজিছা প্লিজ চেপে এক্সকিউজ মি মোক চেপে চেপে মাতিবলৈ কাৰো দৰকাৰ নাই দেই কৈ দিবি পানীয়াম মোৰ নাম চেপেটি মাতিলে চেপেটি বুলি মাতিবলৈ কবি চেপে এইটো কথা হ'ল কিয় প্লিজ মোক লৈ যোৱা না চাওঁ চেণ্ডেল পাত খুলি দি থৈ যাওঁ ইয়াক খণ্ড বুঢ়া এই পাত দেখি চচৰিয়াই চৰিয়াই গাল ইফাল ইফাল কৈ দিছোঁ মই মোৰ লগত এনেকৈ লাগি থাকিবি পিছে পিছে সঁচাকৈ পাই পানীয়াম বচা নেক্সট টাইম যদি মোক এনেকৈ অশান্তি কৰি থকা নহয় চাবি আকৌ বলীয়া কুকুৰ এটা আনি তোৰ ঘৰত এৰি দিম গম পাবি চেপে বলীয়া কুকুৰ নানিবা তোমাকে কামুৰিব এইহেন বৃদ্ধ বয়সত হৰি নাম ল'ব হ'ল ছোৱালী পিছে পিছে যায় ছোৱালী জোকায় লাষ্টৰ নাই হে অকণমানতো নিজৰ বয়সৰ কথা ভাবিব লাগে এইটো হেন বয়সত একদম মোৰ হ'ব পাৰে 42 বছৰ বয়স সেইবুলি মই এইটোতকৈ বহুত সৰুতে গম পাইছেনে নাই মৰিহালি মূৰত বনি সি সংসাৰ পাতিবলৈ ওলায় নহয় চেপে আপুনি অকণমান মনে মনে থাকিব নোৱাৰে নেকি দেখা নাই নেকি চেপেটি পেহী কেনেকুৱা খং উঠিছে চেপেটি পেহী আপুনি যাওক যাওক মই এখেতক চম্ভালিছোঁ বাৰু নতংকি নম্বৰ 1 দেখিলি নহয় নিজ চকুৰে এতিয়া বিশ্বাস কৰিছা আৰে মে শুনা মই দিম নহয় এতিয়া আপোনাক ধুনীয়া বুদ্ধি এটা আপুনি খালি মোক টকা 20টা দিয়ক আৰে না কচোন টকা 20টা কি টকা 200 লৈ ল'বি আপোনাক যেনিবা মই ঘৰুৱা বুলিহে কথাটো কৈছোঁ দেই আমাৰ বগীমাই মোলৈ নাহে নহয় হ'লে মই সেই মানুহজনে এনেকৈ ক'লে আৰু আমুকত বোলে মানুহ এজন আছে দৰৱ এবিধ দিয়ে চটি মাৰি দিলে আৰু প্ৰেমত পৰে কি দৰৱ বাবুলা বেজেহে গম পাব মই নাজানো দেই কিবা পানী নে তেলৰ নিচিনা বস্তু এটা দিয়ে বটল এটাতে সেইখিনি চেটিয়াই দিব লাগে যালে মানে আনিবলৈ যাক মানে আনিবলৈ মন যেনেকৈ আপুনি বা চেপেটি পেহীক চেটিয়াব আৰু ব'ল তেন্তে বাবুলা বেজৰ ঘৰলৈ যাওঁ হেল্ল' পইচা 5,000 পঠিয়াই দেচোন ইমানবোৰ পইচা কেলে বাবুলা বেজে বিচাৰিব পাৰে নহয় নাই ডিমাণ্ড একেবাৰে নাই যিটো দিয়ে তাকে লয় ব'ল তেনে অভদ্ৰ চবে ইচ্ছাত মান মৰ্যাদা নাইকিয়া কৰিছে আৰু ফোন নাম্বাৰটো জানো ক'ত পালে মিছ কল মাৰি থাকিব মেছেজ দি থাকিব গুড মৰ্ণিং গুড নাইট হাউ আৰ ইউ চৰ মাৰি পঠিয়াবা যেন এটা পানীয়াম এই অভদ্ৰ মানুহবোৰৰ লগত কেলে জানো ঘূৰি ফুৰে আজি ইমান খং উঠিছিলে নহয় মোৰ ঘূৰি আহোঁতে আকৌ যদি এনেকুৱা কৰে নহয় সঁচাকৈ মই একদম চেণ্ডেল ঘূৰি ফাটো দিম আৰু হ'ব পাৰে মই বয়সস্থ ছোৱালী বিয়া হোৱা নাই এতিয়ালৈকে সেইবুলি আৰু যধে মধে এই বুঢ়া মেঠালে বিয়া হ'ব নোৱাৰো নহয় 42 বছৰ বয়সে হৈছে কিমাননো হৈছে মোৰ আৰু বেছি এনেকৈ থাকিবলৈ ভাল নো হাজবেণ্ড নো বাৰ্ডেন নো চিলড্ৰেন নো বাৰ্ডেন হেপী এণ্ডিং খুব কাহ হৈছে নিজলে কাহৰ দৰৱ এটাহে বনাব লাগিব চকৰি বাবা বহিবলৈ কৈছে বহক তয়ো বহ মই বহিব নোৱাৰো পাইলছৰ প্ৰব্লেম হৈ আছে হ'ব দে যাওঁতে ঔষধ এপালি লৈ যাবি হ'ব বাৰু বুঢ়া কলে চাই আছে এইফালে চাইফালে চাহটো অসুবিধাটো কওক মোৰ মানে মেৰেজ প্ৰব্লেম চলি আছে বিয়াখন পাতোকে পাতিবই পৰা নাই বয়সে ভটিয়াই গৈছে ছোৱালী পোৱা নাই এজনী পছন্দ হৈছে তাই আকৌ মোক পছন্দ নকৰে
টেনশ্যন নলবি, তই একদম সঠিক জেগালৈকে আহিছ। মই ধুনীয়া ফৰ্মুলা এটা বনাই আছো, সেইটো লৈ যাবি, ছোৱালীজনী গাত চটি মাৰি দিবি, হৈ যাব কাম। হয়নে? কিন্তু ফৰ্মুলাটো সম্পূৰ্ণ ৰেডি হোৱা নাই, তই মোক বস্তু কেইপদমান আনি দিব লাগিব অতি সোনকালে। কি বস্তু কওকচোন, আনি দিম, একদম সোনকালে আনি দিম আৰু। লোকৰ বাৰীৰ ৰঙা গোলাপ ফুল চুৰ কৰি আনিবি 3 পাহ। মতা কুকুৰাৰ গু আনিবি। মতা কুকুৰাৰ গু? মতা কুকুৰাৰ গু। আৰু কেইপদমান আছে ৰ। দুবৰি বন আনিবি, পদুমৰ চকা আনিবি, আৰু আনিবি পাদৰ ধূলা। হে, পাদৰ ধূলা? এইবিধ আকৌ কেনেকে আনিব? টেমা এটা ল'বি, খুব মতে মূলা খাবি, ৰাতি পাত ওলাব নহয়, তাতে পাদিবি, পাদি লৈ আহিবি। কোনে, মই পাদিলেও হ'ব নেকি? মোৰ আকৌ এইকেইদিন খুব গেছ ফৰ্ম হৈ আছে। মূৰ্খ, জধা মূৰ্খ। যাক ছোৱালী লাগে সি পাতিব, নহ'লে তোৰ পিছত দৌ মাৰিব, গম পাবি ছোৱালী। বগাই দা পাৰিব নাই? পাৰিম, কেলে নোৱাৰিম। আহো তেন্তে এতিয়া। যা। ল'ৰা, ৰঙা গোলাপ ফুল ক'ত পাম? টংকেচুৰী খুৰীদেউৰ ঘৰতে ঢেৰ ফুলি আছে, তাৰ পৰাই 3 পাহ লৈ আহিব মনে মনে। আমুকি টংকেচুৰী হাতখন কিন্তু কিছু ক'ব লাগিব দেই। ইমান গোলাপ ফুল গাঁওখনৰ কাঘত ফুলিছে, নকলেও নোৱাৰো। জহনী ল'ৰা কেইটামান আছে, ভেলেণ্টিনা ডে নে কি হেৰি কৰিবলৈ মোৰ ভাগৰ ফুলনি পৰা একদম গোলাপ ফুল চুৰ কৰি নিছে। বাপেকে দিলো ৰাম টাঙোন সেইদিনাখন 2টামানক। মই বোলো বৰ জহনীহঁত, নিজে বোলো খেতি কৰি ল'বি, ৰুই ল'বি ফুল। লোকৰ ফুলনি পৰা এনেকে ফুল চুৰ কৰি পেলাই ভেলেণ্টিনা ডে মনাবলৈ আহিছ। মইহে জানো কিমান কষ্টত ডাঙৰ কৰিছো। গোলাপ ফুল জীয়াবলৈ যিহে কষ্ট ৰাইজে জানে নহয়। গোবৰ দিব লাগে, পানী দিব লাগে, সময়মতে সেই চিকুণাব লাগে। চবৰ হাতত নিজেও আকৌ, মোৰ হাতখন লক্ষী দেখিহে যেনিবা। বৰ ধুনীয়া লাগিছে দেই, সঁচাকে দেখি পেলাই মোৰ গান এটা গাবলৈহে মন গৈছে। ৰাঙলী মদাৰ ফুল, ভুমুৰা নাযায় ভুল, ভুমুৰাই বিচাৰে সুগন্ধি গোলাপ ফুল। মৰমৰ মাজনী ৰাখিব নাজানি, ধুনীয়া গোলাপ ফুল মৰহে পেলালি। মূৰটো অলপ গৰম হ'ল নেকি? গৃহস্থই খেদি আহিব নহয়, মোৰ পিঠিত এনেই অটো পৰিবগে। টংকেশ্বৰী যিজনী চিনি পোৱা নাই, ঝাৰু হেতা বাল্টি যি আছে চব মাৰি পঠিয়াব। আই এম সৰি। সোনকালে 3 পাহ গোলাপ ফুল লওক আৰু ফুটো বলক। আপুনিতো একো এটা কৰিব নোৱাৰে নিজৰ কাৰণে। হয়, বলক এতিয়া। আজি আকৌ ভয় কৰি থাকিলে নহ'ব, চেপেটি পেহি আহিব হৈছে। অহা মাত্ৰকে চটি মাৰি দিব, মই কৈ দিছো হ'লে। হ'ব দে। কি হ'ব দে? ইমান ভয় পাব হ'লে কেনেকে? ইয়াৰ কিয়াতো ডৰ নাই কিয়া, চোৱা নাই নেকি? পাৰিম, মনতে সাহস লৈ আহিছো আজি। আহি গ'ল, চটিয়াই দিয়ক। কি এইবোৰ? এই বুঢ়াটো আজি উৰাইছে, ইয়াক আজি মই ইয়াক আজি থৈ পেলাম মই। ৱাও, ইমান হেণ্ডচাম ল'ৰা। হাই হেণ্ডচাম, তুমি কোন হয়? মই পলোৱাহে ভাল দেই। এতিয়া বটিক চিবলৈ আহিছা, লোকৰ ছোৱালী জোকাওঁতে লাজ নালাগে হে? I love you handsome. ঐ চেপেটি নামাৰিবা তেখেতক। এনি পাগলজনী কি হ'ল? ঐ তোৰ কি হ'ল? এই বুঢ়াটোৰ লগত I love you কৈছা? ৰ'বা না। বাইদেউ নমস্কাৰ, আজিৰ পৰা কোনো মাইকী মানুহ হ'লে মই চকু উঠাই নাচাওঁ আৰু। ক'ত যা ৰ? ঐ চেপেটি, এক খোজো আগ নাবাঢ়িবা, কথা বেয়া হ'ব কিন্তু। কি কৈছা এইবোৰ তুমি? মোক বচোৱা, চেপেটিয়ে মোক মাৰি চেপেটা কৰি পেলাব এতিয়া। তুমি টেনশ্যন নল'বা, জান, ৰৈ থাকা। মই তেওঁক ভাল পাই পেলাইছো প্ৰথম চাৱনীতে। এনেকে মাৰিবলৈ খেদি নাহিবা প্লিজ, মই বেয়া পাম আকৌ। ডাৰ্লিং তুমি ক'ত গ'লা? ৰ'বা, ময়ো গৈছো। তুম জাহা মে ৱাহা, তুম জাহা। কি ফালতু মানে দৰ্শকবৃন্দ, এইবিলাক কি ঘটিল বাৰু মোৰ চকুৰ পাছত? নে মই সপোন দেখি আছো? বাৰু যি কি নহওক বাৰু, আমাৰ আজি খণ্ডটো চাই কেনেকুৱা পালে জনাব কিন্তু দেই। যদি ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি বহুত বেছি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি খণ্ডটো কেনেকুৱা পালে তাৰ ওপৰত কমেণ্ট কৰিব প্লিজ। এতিয়া মই ঘৰলৈ যামগৈ দেই।